নমস্কাৰ, স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ আন এটি ভিডিঅ'লৈ। আজি ৰাতিপুৱাই আহি আছোঁ পিকনিক খাবলৈ। মানে আমাৰ বিদ্যালয়ৰ পৰা আজি কাৰ্বি আংলং জিলাৰ চিলনীলৈ পিকনিক খাবলৈ ওলাইছোঁ। এয়া দেখিছেনে, গাড়ীখন আহি পায়েই গ'ল আৰু আমি বাছখনত উঠি ল'লোঁ, মানে মই আৰু প্ৰেষ্টিনা। তাৰপিছত ল'ৰা ছোৱালীখিনি চাওকচোন, সকলো সাজু হৈ পিকনিক খাবলৈ যাবলৈ পাই ক'ব নোৱাৰা হৈ আছে। আৰু লাহে লাহে আমাৰ যাত্ৰা আৰম্ভ হ'ল চিলনীলৈ বুলি। বাছত সিহঁতৰ কি যে উৎপাত, নাচি বাগি ক'বই নোৱাৰে। সেউজীয়া পৰিৱেশৰ মাজে মাজে পিকনিক খাবলৈ যোৱাৰ মজাই সুকীয়া। এয়া চাওকচোন, লাহে লাহে আমাৰ গন্তব্যস্থলীত উপস্থিত হ'লোঁগৈ আমি। গাড়ীৰ পৰা নামি ঠাইখনৰ সৌন্দৰ্য উপভোগ কৰি দেখিলোঁ তাত জনজাতীয় পৰম্পৰাগত সাজপাৰৰ সৈতে ফটো উঠিব পাৰি। আৰু তাকে ভাবি প্ৰেষ্টিনাকো সেই সাজ পিন্ধাই ফটো দুকপিমান উঠাই ল'লোঁ। প্ৰেষ্টিনাৰ লগতে ময়ো দুকপিমান ফটো তাইৰ লগতে উঠি ল'লোঁ, যাতে স্মৃতিখিনি ঠাইখনৰ সৈতে সজীৱ হৈ ৰয়। এয়া চাওকচোন, কেনে লাগিছে কমেণ্টত জনাবলৈ নাপাহৰিব দেই। তাৰপিছত চিলনীৰ পৰিৱেশ উপভোগ কৰিবলৈ আমি সোমাই গ'লোঁ জুৰিটোৰ কাষে কাষে থকা ৰাস্তাটো দি। আৰু পানীখিনি দেখি আমাৰ কিমান যে আনন্দ লাগিছিল। সেইদিনাখন যিহেতু 25 ডিচেম্বৰ আছিল, খ্ৰীষ্টমাছৰ বাবে বন্ধ দিন, সেইবাবে বহুতো মানুহে পিকনিক খাবলৈ আহিছিল। সঁচাকৈ পৰিৱেশটো বৰ ভাল লাগিল। গাড়ীবোৰ চাওকচোন, পিকনিক থলীলৈ কিমান মানুহ আহিছিল, গাড়ীবোৰ দেখিয়েই নিশ্চয় গম পাইছে। আপোনালোকেও যদি পিকনিক খাব খোজে চিলনীলৈ এবাৰ আহিব। সঁচাকৈ সুন্দৰ পৰিৱেশ। সুন্দৰ জুৰিটিৰে বৈ অহা পানীৰ কলকল ধ্বনিত সেউজীয়া পৰিৱেশৰে আলোকিত হোৱা দুখন দলঙত উঠি ইয়াৰ সৌন্দৰ্য উপভোগ কৰিব পৰাৰ লগতে বনভোজস্থলীলৈ অহা পৰ্যটকসকলে সুন্দৰকৈ খাদ্য ৰান্ধি খাবৰ বাবে ইয়াত সুব্যৱস্থা কৰা আছে। পানী চুবলৈ পাই প্ৰেষ্টিনাই একেবাৰে ক'বই নোৱাৰা হৈ আছে। চাওকচোন তাইৰ কাণ্ড কাৰখানাবোৰ। যিহেতু সকলোৱে গান লগাই পেলাই বনভোজ খোৱাৰ আনন্দ উপভোগ কৰি আছিল, কিন্তু ভিডিঅ'টোত সেইটো চাউণ্ড মিউট কৰি দিয়া হৈছে, কাৰণ ইউটিউবত দিলে অসুবিধা হ'ব পাৰে। সেইকাৰণে মই চাউণ্ডটো নাইকিয়া কৰি দিছোঁ।
শিশুসকলৰ আমোদ দিবৰ বাবে তাত বনাই ৰখা খেলনাবোৰ পাই পিছদিনাই খেলি খেলি আনন্দ উপভোগ কৰি আছে। চাওকচোন তাইৰ আনন্দবোৰ। বনভোজস্থলীত অহা পৰ্যটকসকলে বনাই খোৱাৰ বাবে কি ধুনীয়াকৈ ঘৰ সাজি থোৱা হৈছে চাওকচোন। প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি ইয়াৰ ভিতৰত ধুনীয়াকৈ খাদ্য গ্ৰহণ কৰিব পাৰে। ফুৰি কৰি হোৱাৰ পাছত এয়া ছাত্ৰ ছাত্ৰীসকলক খানা খাবলৈ দিয়া হৈছিল আৰু খানা খাই হোৱাৰ পিছত সকলোবোৰ বস্তু আমি যাবলৈ ওলাইছিলোঁ চিলনীৰ পৰা অলপ আগত থকা তাৰালাংচুলৈ। তাৰপিছত আমি আহি পাইছিলোঁ তাৰালাংচু, য'ত কাৰ্বি যুৱ মহোৎসৱ পতা হয়। তাৰ সুন্দৰ পৰিৱেশ উপভোগ কৰোঁ আহকচোন। সোমাই যাওঁতেই এনেদৰে বনাই থোৱা গেটবোৰ দেখি আমি ভিতৰত কি আছে জানিবলৈ ইচ্ছুক হৈ পৰিছিলোঁ আৰু ভিতৰত সোমাই গৈ তাৰ পৰিৱেশ দেখি সকলো আনন্দত ক'বই পৰা নাছিলোঁ আৰু তাৰ পৰিৱেশ উপভোগ কৰি সন্ধিয়াই হৈ গৈছিল। সকলোবোৰ চাই মেলি আমি তাৰ পৰা সন্ধিয়া ঘৰমুৱা হৈছিলোঁ। আহকচোন তেন্তে তাৰালাংচুৰ পৰিৱেশখিনিও আমি উপভোগ কৰোঁ। ঘোঁৰাত উঠি গোটেই পৰিৱেশ উপভোগ কৰাৰ সুবিধাও আছে।
হ'ল কোৱা নাই জানো চিনি গৈছে সেইখন দেখা এনেই সজাই থোৱা ট্ৰেইন অঁ সেইখন তেনেকুৱা টাইপৰ নেকি ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ ভাল লাগিলে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাই দিব আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম